আজি ৰাতিপুৱা 5 বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত আৰক্ষী আৰু আলফাৰ মাজত গুলিয়াগুলি সংঘটিত হয়। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বেছিমাৰীৰ কিশোৰ ৰায়ৰ ঘৰত দুজন আলফা কেডাৰ আত্মসমৰ্পণ কৰি থকাৰ খবৰ লাভ কৰি প্ৰথমতে তেওঁলোকক উলিয়াই দিবলৈ কয়। কিন্তু উলিয়াই দিয়াৰ পৰিৱৰ্তে প্ৰথমতে আলফাৰ কেডাৰে আৰক্ষীলৈ গুলীচালনা কৰে। পিছত আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত এজন আলফা কেডাৰ আহত হয়, আনজন কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দুটা 9mm পিষ্টল সহ গুলী, এটা গ্ৰেনেড, 20টা মোবাইল সহ 35-40 হাজাৰ টকা, দুটা চিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত DIG দিলীপ কুমাৰ দে, আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আচলতে যোৱা ৰাতি আমি এটা খবৰ পাইছিলোঁ যে কোনোবা নিষিদ্ধ সংগঠনৰ ব্যক্তি আহি পেলাই এই নিৰ্দিষ্ট ঘৰখনতে লুকাই থাকিব পাৰে। সেই খবৰটো পাই পেলাই আমাৰ মানিকপুৰ থানাৰ আণ্ডাৰত বেছিমাৰী নামৰ ঠাইডোখৰত আমাৰ বঙাইগাঁৱৰ পুলিচ আহি পেলাই আমি যেতিয়া ঘৰখন চাৰ্চ কৰিব ল'লোঁ, আমি কৈছোঁ যে এই ঘৰখনত যদি কোনোবা ব্যক্তি আছে আমি ঘৰখন চাৰ্চ কৰিম, আপোনালোকে ওলাই দিয়ক। তাৰপিছত তেনেকৈ ব্যক্তিসকল ওলাই দিলে। কিন্তু আমি যেতিয়া চাৰ্চ কৰিবলৈ লওঁ তেতিয়া ঠিক ৰাতিপুৱা অনুমান 5টামান বজাত কিন্তু ভিতৰৰ পৰা আমালৈ গুলী আহিলে, আমাৰ জোৱানলৈ লক্ষ্য কৰি গুলী আহিলে। তাৰপিছতে আমি নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে আমি অকণমান আমাৰ ফালৰ পৰা ব্যৱস্থা ল'লোঁ। ব্যৱস্থা লোৱাৰ ফলত আমি কিছু সময় ৱেইট কৰিলোঁ আৰু কিবা আছে নেকি। আমি এনাউন্সমেণ্ট কৰিছোঁ, যদি কোনোবা আছে এতিয়া ওলাই আহিব পাৰে। কোনো ওলাই অহা নাই। তাৰপিছত আমি পুনৰ চাৰ্চ কৰিলোঁ। এই চাৰ্চ কৰাৰ ফলত দেখা গ'ল যে এজন ব্যক্তি ভিতৰত গুলীবিদ্ধ হৈ আছে। কিন্তু ততাতৈয়াকৈ আমি এম্বুলেঞ্চ মাতি তেখেতক আমি হস্পিটেললৈ পঠাই দিছোঁ। গম পোৱা মতে তেখেত আলফা সংগঠনৰ এজন সদস্য। মানিকপুৰৰ পৰা মিছ মুছাৰুফ হুছেইনৰ প্ৰতিবেদন, নিউজ অসম ইণ্ডিয়া।